নমস্কাৰ জনাইছো ডেইলি নিউজ চেনেললৈ আপোনালোকক জানিবলৈ ইচ্ছা নহয়নে আপুনি কেইগৰাকী ইউটিউবাৰক সাবস্ক্ৰাইব কৰিলে আমি প্ৰায়ে কাৰোবাৰ যদি ভিডিঅ' ভাল লাগিলে আমি সাবস্ক্ৰাইব কৰি দিও কিন্তু আমি নেজানো যে আমি কেইগৰাকী ইউটিউবাৰক সাবস্ক্ৰাইব কৰিলো আজি আপোনালোকক দেখুৱাম আপুনি সহজে জানিব পাৰিব যে আপুনি কেইগৰাকী ইউটিউবাৰক সাবস্ক্ৰাইব কৰিলে ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ নহলে গুগল ওপেন কৰি লব তাৰ পাছত জিমেইল লগইন বুলি টাইপ কৰি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব তলৰ ফালে যদি স্ক্ৰল কৰো দেখিবলৈ পাব যে গুগল লগইনত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি নিজৰ জিমেইল একাউণ্ট দেখিবলৈ পাব যদি আমি পাৰ্সোনাল ইনফোত যদি ক্লিক কৰো ইয়াতে আপুনি দেখিবলৈ পাব আপোনাৰ জিমেইল একাউণ্ট নম্বৰ পাসওয়াৰ্ড ইমেজ ডেট অফ বাৰ্থডে জেন্ডাৰ মোবাইল নম্বৰ সকলোখিনি ডিটেইলছ আপুনি ইয়াত দেখিবলৈ পাব নেক্সট ডাটা এণ্ড পাৰ্সোনালাইজেশ্যনত যদি ক্লিক কৰো ইয়াতে আপুনি সহজে দেখিবলৈ পাব যে আপুনি কেইগৰাকী ইউটিউবাৰক সাবস্ক্ৰাইব কৰিলে তলৰ ফালে যদি স্ক্ৰল কৰো এইয়া দেখিবলৈ পাইছে ইউটিউব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি সহজে দেখিবলৈ পাব যে আপুনি কেইগৰাকী ইউটিউবাৰক সাবস্ক্ৰাইব কৰিলে তলৰ ফালে স্ক্ৰল কৰো এইয়া দেখিবলৈ পাইছে ইউটিউব মোৰ পাৰ্সোনাল ভিডিঅ' মাত্ৰ 8টাহে মই আপলোড দিছো ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে মোৰ পাৰ্সোনাল সাবস্ক্ৰিপশ্যন 367 আপুনি সহজে জানিব পাৰিব যে আপুনি কেইগৰাকী ইউটিউবাৰক সাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম